গুড মৰ্নিং আৰু নমস্কাৰ। বিহু বতৰ আপোনাৰ বিহু কেনেকৈ গৈছে খবৰ খাতি আপোনাৰ চবৰে ভালেনে? আগ হৈছে আপোনাৰ চবকে ভাল। আজি বহাগৰ হৈছে 4 তাৰিখ আৰু প্ৰথমখন বিয়া আমাৰ প্ৰস্তুত এতিয়া আহিলোঁ। এইবোৰ বিয়াৰ ভিতৰলৈ সোমাই যাওঁ। আপোনাৰ পেণ্ডেলটো দেখাইছোঁ এবাৰ। আমাৰ প্ৰস্তুত চলি আছে আৰু এতিয়া দৰা হাতী কাটি ওলাই আহিছে। আপোনাৰ দৰা দেখাম আৰু কইনাকো দেখাম। মানে এইটো হৈছে ৰিচিপশ্যন নহয়, ছোৱালী লৈ আহিলে এতিয়া ৰিচিপশ্যন দিছে আৰু প্ৰস্তুত আহিছোঁ। আৰু এইফালে আমাৰ জেগাত আহিছোঁ। মাতটো শুনিব পাৰে, পূৰা মানে গান বাজি আছে। দৰাকেইজন তলৰ পৰা ওপৰলৈকে দেখাইছোঁ এবাৰ আমাৰ দৰাজনক। সোমাই যাওঁ কাৰিকৰ ৰুমটো সোমাই যাওঁ। কি কি আছে তাত এবাৰ আপোনাক দেখাওঁ। কেনেকৈ আইটেমবিলাক কৰিছে এবাৰ দেখাওঁ। মাংস বাতি হেৰি কৰি আছে আৰু এয়া মাছ। আমাৰ কাৰিকৰ ইজনে হয় জানো? আপুনি কি কি বনাইছে আপুনি কৈ দিয়ক। আচ্ছা, এইবিলাক এয়া চব গোটেই বাতিয়ে বাতিয়ে এইফালে আছে। এয়া আপোনালোকে যি বিচাৰে এইজনক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ডিছক্ৰিপশ্যনত মই নাম্বাৰ দি দিম। বৰ ধুনীয়া বনায় আইটেম। এইফালৰ পৰা চাব পাৰে আৰু এইফালে বনাই আছে বাৰু। এইফালে পাপৰ ভাজি আছে আৰু এইফালে বনাইছে আপুনি। আপোনালোকে যি বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত মই কণ্টেক্ট নাম্বাৰ দি দিম দাদাজনৰ। আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু বাকী মই খাই পিনি জনাম কেনেকুৱা হয়, টেষ্টটো আপোনালোকক জনাম নিশ্চয়। তো মোৰ ব্লগটো চাই যাব। এয়া কইনা কইনা এই কেনে লাগিছে? টেষ্টবিলাক কেনে হৈছে? মজা। এইফালে মজা, এইফালে পূৰা কেনে পাইছা? মজা ন? ফটোশ্বুট কৰি কৰি এতিয়া খাবলৈ বহিছোঁ। আপোনালোকক কৈছে খাই পানি টেষ্টটো জনাম কেনেকুৱা হৈছে। আৰু আপোনালোকে দাদাজনক যদি আপোনালোকে বিচাৰে কাৰিকৰ হিচাপে বিচাৰে তো মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। আৰু এতিয়া মই টেষ্ট কৰি জনাম। তো খাবলৈ ধুনীয়া বনাইছে, মজা বনাইছে। আমাৰ নিতুল দা কেনেকৈ পালে কেনে পালে খাই ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। কিন্তু আপোনাৰ লিংকটো পঠিয়াম মই। এইটো ব্লগ শুনি আছে গোবিনা চাপ। খাই ভাল লাগিলে। চিম্পল বনাইছে, ধুনীয়া বনাইছে, বেছি মছলা নাই, ৰাইজৰ পেট বেয়া নহয়। আপোনালোকে যদি বিচাৰে তো ডিছক্ৰিপশ্যনত মই দি দিম, নম্বৰ দিয়া আহিব। আপুনি কণ্টেক্ট কৰি ল'ব পাৰিব। খানা ঠিক আছে ন? খানা ঠিক আছে। মাৰিৰ পৰা শেষ হ'ল। এতিয়া চবেই এনজয় কৰাইছে। বিয়াৰ লাষ্ট মুহূৰ্ত এতিয়া চবেই এনজয় কৰি আছে। বলক এতিয়া তালৈকে যাওঁ। শুনিব নোৱাৰিব পাৰে, মোৰ মাতটো মানে কি হয় পূৰা গান লাগি আছে। তো সেইটো কাৰণে মই এইটো বনাই দিছোঁ। তো আপোনালোকে চাই যাওক। সেইফালে মোৰ পিছফালে পূৰা গৈ আছে। তো এইফালে আমাৰ কইনা এইফালে আছে। তো লাষ্ট মুহূৰ্ত আপোনালোকক, বিয়াৰ লাষ্ট মুহূৰ্ত আপোনালোকক দেখাইছোঁ। মাজত সোমাই আছোঁ মই। এইফালে গোটেই ওচৰি লাষ্ট মুহূৰ্ত, বিয়াৰ লাষ্ট মুহূৰ্ত। এতিয়া লাষ্ট মুহূৰ্তত মই দৰাজন লগ কৰিছোঁ। আমাৰ জিন্দা এইফালে জিন্দা কিন্তু বিহু পূৰা জিন্দা কি নাম আছে নেকি? নাই, জিন্দা নাচিব লাগিব এবাৰ। শ্ৰীমতী নাচি আছে। আজি ব্লগটো ইমানেই আছিলে। আহিলোঁ বহাগৰ প্ৰথমটো বিয়া আমাৰ ইয়াত কৰিলোঁ আৰু ওচৰতে হৈ আছে। আমাৰ বিয়া আছে, তালৈ যাম। বহাগৰ বিহুটো এনেকৈ অকণমান আৰু বিয়াত হয়তো অকণমান নাছিলোঁ। চবৰ লগতে অকণমান ফুৰি ফুৰা এতিয়া ঘৰলৈ যাওঁ। দেৰি হৈছে, আকৌ কালিও যাবলগীয়া আছে বিয়ালৈ। তো আজিলৈ বাই বাই। আকৌ লগ পাম অন্য এটা ব্লগত।